নমস্কাৰ সকলোৰে বাবে এটা বেয়া খবৰ যে আমাৰ প্ৰিয় শিল্পী জুবিন গাৰ্গ আৰু নাই। বহুত বেয়া লাগিছে, কি ক'ম। আমাৰ অসমীয়া যিটো কলা সংস্কৃতিলৈ তেওঁ যিখিনি অৱদান আছিল, আচলতে সেই অৱদান মানে কি ক'ম আৰু, বহুতো তেওঁ অৱদান আমাৰ অসমীয়া সাহিত্যই হওক বা কলা সংস্কৃতি হওক বহুত অৱদান আমালৈ দি থৈ গৈছে। আৰু আপোনালোকে নিশ্চয় দেখি পাইছে যে মই এখন অটো চলাওঁ, আৰু সেই অটোখন চলাই থাকোঁতেও যদি অকণমান মানে ভাগৰ যেন অনুভৱ হয়, তেতিয়া মই তেখেতৰ গানকে শুনো। আৰু বহুত সৰুৰ পৰা মই জুবিন দাৰ গান শুনি ডাঙৰ হৈছোঁ, আৰু বেলেগৰ গান ইমান ভাল নালাগে যিমান আমাৰ মৰমৰ জুবিন দাৰ গান ভাল লাগে। আৰু আজিও মই অটোখন লৈ ওলাই আহিছোঁ, কিন্তু মনটো ইমান ভাল নহয়। আৰু আচলতে জুবিনে গানটো লগাই ল'বলৈ মন মানে হাতটো মানে কঁপি গৈছে, যে কেনেকৈ লগাম, যে মাতটো মানে কেনেকৈ শুনিম। আৰু মানে এতিয়াও বিশ্বাস হোৱা নাই যে তেওঁ আমাৰ মাজত নাই। কিন্তু কি ক'ম, যদি কিবা দিবলগীয়া হ'লহেঁতেন অসমৰ ৰাইজে তেওঁক দিলেহেঁতেন, মই দিলোহেঁতেন বা সকলোৱে দিলেহেঁতেন, কিন্তু এতিয়া দিব পৰা অৱস্থাটো নাই। যদি কিবা হাৰ্ট এটাই বেয়া হৈ গ'লহেঁতেন আমি দিলোহেঁতেন, যদি কিবা বস্তু এটাই বেয়া হৈ গ'লহেঁতেন আমি দি হ'লেও যেন তেন তেওঁক আমি জীয়াই তুলিলোহেঁতেন। কিন্তু আজি তেওঁ সেই অৱস্থাত নাই, সেইকাৰণে বহুত বেয়া লাগিছে যে আমি একো তেওঁক হেল্প কৰিব নোৱাৰিলোঁ। তেওঁ আমাৰ অসমীয়া সংস্কৃতিলৈ মানে যিমানখিনি দি থৈ গ'ল, আমি কিন্তু তেওঁক মানে একোৱেই দিব নোৱাৰিলোঁ। চ' মনটো বহুত বেয়া। আৰু এটা কথা অনুৰোধ কৰিম, জুবিন গাৰ্গ আমাৰ মাজত নাই, কিন্তু তেখেতক লৈ যাতে মৃত্যুৰ পিছত কোনেও মানে ফটোৱামি নকৰে।